নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ কণমানিজনী স্কুল যোৱাৰ দিনাখন আহিলে, শনিবাৰ দিনাখন আহি ধুনীয়াকৈ ভায়েকৰ লগত খেলি আছে। খেলাৰ পিছত ৰাতিলৈ স্কুলৰ পৰা অহাৰ পিছত চকুৰ ৰোগত আক্ৰান্ত হ'ল মোৰ কণমানিজনী। এতিয়া মেডিকেলত দেখাব আনিছোঁ। কিছুমান মানুহে কৈ আছে যে ডক্তৰক নেদেখালে অন্ধ হৈ যাব। সেইটো বাবে ভয়ত কি কৰোঁ কি নকৰোঁকৈ এটা ভয় খাই এতিয়া ডক্তৰৰ তাত লৈ আহিছোঁ। বৌ ছোৱালীজনীও হৈ গৈছে। এতিয়া ডক্তৰক দেখাব আনিছোঁ। এতিয়া টিকেট ল'বলৈ এতিয়া সোমাইছোঁ। মেডিকেল পালোহি। ইমান গৰম আজি, এয়া চাওকচোন, পূৰা ৰ'দো দি আছে। এতিয়া ভিতৰত টিকেটটো ল'ম। টিকেটটো লৈ হৈ গ'ল আমাৰ। লাইন ধৰি ডক্তৰো আজি নাপালোঁ। আজি এতিয়া আমি ঘৰত যাম। গৈ পেলাই পিছদিনাখন এয়া মই কণমানিজনী স্কুল পঠাইছোঁ। চকুৰ ৰোগত কেনেকৈ ভাল হ'ল, ঘৰৰ ট্ৰিটমেণ্ট কিদৰে কৰিলোঁ, কেনেকৈ তাইক ৰাখিলোঁ কম এতিয়া আপোনালোকক জনাই আছোঁ। মোৰ কণমানিজনী চকুৰ ৰোগত শনিবাৰ দিনাখন ৰাতি চকুৰ বিষ হৈছিলে পূৰা। তাইৰ চকুৰ বিষ হৈছিলে। তাৰপিছত ৰাতি কি কৰিলোঁ, ৰঙা সূতা হাতত বান্ধি দিলোঁ। বান্ধি দিয়াৰ পিছত তাই কি হ'ল, ইখন হাতত গামোচাৰ পৰা সূতা নাছিলে, ৰঙা সূতা বান্ধি দিলোঁ আৰু ময়ো নিজে হাতত বান্ধিলোঁ তাইক। আৰু পূৰা তাইক মই হাতত ৰঙা সূতা বান্ধি ধুনীয়াকৈ তাইক ৰাখিলোঁ। মোৰ ভয়তো তত নাই, কি কৰোঁ কি নকৰোঁ। ঘৰটো পূৰা চাফ চিকুণ কৰি দিনত এবাৰ ঘৰ মোচা মানুহজনীয়ে এদিন 2-3বাৰকৈ ঘৰ মুচিছোঁ। ফেনাইল, ডেটল আৰু নিমপাত দি পেলাই, আৰু নিমপাত গছৰ পৰা পাৰি আনি তুলি তলত ৰাখিছোঁ। পূৰা বিচনা চাদৰ সদায় চেঞ্জ কৰোঁ। তাইক গামোচা 2খন দি দিছোঁ। তাই যোন 2খন ব্যৱহাৰ কৰে সেই 2খনকে তাইক দিছোঁ। তাইৰ চকুৰ পূৰা ৰাতি লাল হৈও আহিছিলে। তাৰপৰা ধূপ ধূনা দিছোঁ। মই ধুনীয়াকৈ তাইক ৰাখিছোঁ। কেনেদৰে ৰাখিছোঁ মই ক'ব নোৱাৰোঁ, ভাষা নাই আৰু তাইক কিদৰে ৰাখিছোঁ। মই তাইক বাহিৰত ওলাব দিয়া নাছিলোঁ। কৰোণা মহামাৰী যেনেদৰে বন্দী হৈ আছিলে মানুহবিলাক, সেই তেনেদৰে তাইক মই এটা ৰুমত বন্দী কৰি ৰাখিছিলোঁ। এইফালে তাইক যোনকেইখন ইউজ কৰিছিলে সেইটো ছাইডত মই পেলাইছিলোঁ গামোচা। তাইক মই য'ত ত'ত থ'ব দিয়া নাছিলোঁ। তাই বস্তু এক্সট্ৰাই কৰি দিছিলোঁ। তাই মই ৰুমত ৰাখিছিলোঁ। তাই খালী বাহিৰত যায় পেচাব কৰিব আৰু ভিতৰত সোমায়, তেনেকুৱা হৈছিলে। তাইক স্কুলো যোৱা বন্ধ কৰাই দিলোঁ। দিয়াৰ পিছত তাই 3 দিনত অলপ নিয়ম চিয়ম কৰি দিলোঁ। এগৰাকী আইতাক আনি পেলাই প্ৰসাদ এমুঠি খুৱাই দিলোঁ। খুৱাই দিয়াৰ পিছত চকুত এটা দেখাই আছোঁ আপোনালোকক, কটনা ফুল দিছোঁ মই। সেই ফুলবিধ আপোনালোকক দেখাই আছোঁ। এয়া বগা বগা ফুল হয়। এইটো ৰাতি তিয়াই থৈ দিব, ছিঙি আনি পিছদিনাখন ৰাতি চকুত দি দিব পানীটো। পূৰা চকুত মুখ ধুবও পাৰে এইটো ফুলটো। সেইটো কটনা ফুল। আই চাই ওলালেও দিয়ে। মোৰ ছোৱালীজনীক দিয়াৰ লগে লগে ৰঙাটো কমি আহিলে, খালী ফুলাটো আছিলে। ফুলাটো পিছদিনাখন নিজে কমি গ'ল। মই কাৰণ ঘৰত অলপ বৰফো লগাই দিছিলোঁ ওপৰে আৰু এই ফুলটো দিছিলোঁ ঘৰত। আৰু চাফ চিকুণ কৰি আপোনালোকেও ৰাখিব, ভাল হ'ব বাচ্ছা। আৰু একো নাজানে যিহেতু মই ধুনীয়া দৰে ৰাখিছিলোঁ। এই ফুলটো দিয়ে মই প্ৰমাণ পাইছোঁ। এই ফুলৰ পানীটো দি তাইক মই ভালদৰে ৰাখিছোঁ। ধুনীয়াকৈ নিমপাত চিমপাতো দি মই ঘৰ দুৱাৰো মচিছোঁ, চাফ চিকুণ কৰি ৰাখিছোঁ, ধূনা চূনা দিও তাইক। আৰু ডক্তৰ ট্ৰিটমেণ্ট নকৰিলোঁ, ভালেই হ'ল। কাৰণ মই মানুহৰ কথা শুনি পেলাই ডক্তৰৰ ওচৰৰ পৰামৰ্শ ল'ব গৈছিলোঁ, কিন্তু মই নকৰিলোঁ ডক্তৰ ট্ৰিটমেণ্ট। মই ঘৰতে এয়া ব্যৱহাৰ কৰি কণমানিজনীক এনেদৰে ব্যৱহাৰ কৰি মই নিজেই প্ৰমাণ পাইছোঁ। আপোনালোককো কৈছোঁ পটকতে ডক্তৰ ট্ৰিটমেণ্ট নকৰিব। মই যেনেদৰে ৰাখিছোঁ কণমানিজনীক, আপোনালোকেও তেনেকৈ ৰাখিব। যদি ভাল নহয় আপোনালোকে তেতিয়া ডক্তৰৰ পৰামৰ্শ ল'ব লাগিলে, কিন্তু সদ্যহতে নল'ব। মই যিদৰে ৰাখিছোঁ আপোনালোকে তেনেদৰে ৰাখিবচোন, ভাল হ'ব। কাৰণ সৰু বাচ্চাই একো নাজানে। আৰু ৰঙা সূতা কিন্তু বান্ধিব, কাৰণ ভাল হ'লেও বান্ধিব। আৰু এই ৰোগটো আহিছে যেতিয়া ভাল নহ'লেও এই বস্তুটো বান্ধি থ'ব। ৰঙা সূতাত বোলে কিবা আছে, কিন্তু নাজানো। আগৰ দিনৰ ককা আইতাহঁতে কৈছিলে যে ৰঙা সূতা হাতত বান্ধিলে চকুৰ কাৰণে ভাল বুলি।
হাতত এইটো কাৰণে বান্ধিব, কাৰণ যিহেতু এইটো ৰোগ আহিছে। সেইবাবে মই আজি ইমানেই সুখী হৈছোঁ যে কণমানিজনী ভাল হৈছে। ৰাতি শুব নোৱাৰে তাই পূৰা বিষত। সেইবাবে আজি মই তাইক স্কুললৈ পঠাইছোঁ। আৰু এতিয়া মই ৰঙালাও আগ আনি তাইৰ কাৰণে স্কুলৰ পৰা আহি খাব যেতিয়া তাইৰ কাৰণে মই ৰঙালাও ভাজি বনাম। তাই খাই ভাল পায় ৰঙালাও আগৰ ভাজি। মই এতিয়া বনাম ৰঙালাও আগ ভাজি। ধুনীয়াকৈ এয়া গুচালোঁ, ৰঙালাও আগ গুচাই ৰঙালাও আগ এয়া পুকুৰীও খাব পাৰি, পাতটো ভাল লাগে, আপোনালোকে খাবচোন পুকুৰী। এয়া ৰঙালাও আগ কিনি আনিলোঁ ওচৰৰ মানুহ এঘৰৰ পৰা আনি। আৰু এটা আপোনালোকৰ বস্তু দেখাম, এই কচুটো মাছৰ লগত খাই বৰ ভাল পায়। এই কচুটোৰ নাম কি নাজানো, কিন্তু এই কচুটো ঠাৰিটো খাই যে বৰ ভাল লাগে। আপোনালোকে এই বৰষুণ দি আছিলে যে পূৰা গোটেই বোকা বোকা হৈ আছে। কচুটো এতিয়া কাটি আনিলোঁ, কাটি এতিয়া ধুনীয়াকৈ ইয়াক কাটি ল'লোঁ। কাটি নেমু দুটা ৰস উলিয়াই ইয়াত পিঁয়াজ আদা নহৰু গুচাই ল'লোঁ। লৈ পেলাই এতিয়া কেৰাহীত এয়া চচপেন এটা বইল কৰিছোঁ, কাৰণ বৰষুণ দি আছে, খজুৱাইছে গুচাওঁতে হাতত পূৰা, সেইটো বাবে নেমু দি পেলাই বইল কৰিছোঁ। এতিয়া এয়া বইল কৰি এতিয়া উতলাই ল'ম। উতলাই এয়া কেৰাহীত পিঁয়াজ আদা নহৰু দি চাওক, এয়া হৈ গৈছে অলৰেডি হৈ গৈছে কচু চব্জি। এতিয়া মই মাছ দি দিছোঁ, মাছ দি পূৰা ভাগি দি আৰু ইয়াত মই নেমু অলপ চেপি দিছোঁ, কাৰণ তিতি আছিলে ন, কচুটো খজুৱাবও পাৰে খালে মানে। এয়া চাওক কিমান ধুনীয়া লাগিছে। আৰু এই কচুটো খাবচোন, বহুত ভাল লাগে এই কচুটো খাই। আৰু এয়া কচুটো এয়া হৈ গৈছে আৰু খাই চাব। মই এনেদৰে বনাইছোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও এনেকৈ ভিডিঅ'